হে পুখুৰী পাৰত বহি বৰশী বোৱা কামবিলাক, দেওবাৰ দিনাখন গোটেই দিনটোৱে মাৰ্বল খেলা কামবিলাক, মাকচকলা এতিয়া আৰু নাই। এতিয়া গাইছ আগৰ দিনবিলাক নাই। কোনেও মাকচকলাই লুকা ভাকু নেখেলে, টাংগুটি নেখেলে, এইবিলাক চব হেৰাই থাকিলে। এতিয়া লাগে মাথো মোবাইল, হাতে হাতে মোবাইল। দিছ ইজ কিন্তু বৰ ধুনীয়া কথা কৈছ তহঁতি কিটাই। দিছ ইজ কিন্তু বৰ ধুনীয়া কথা কৈছ। হয় ছাৰ, আগতে দুটা তিনিটা বজাৰ লগে লগে ফিল্ডত সকলো সৰু ডাঙৰ ল'ৰা ছোৱালী ডেকা গাভৰু চব ভৰ্তি হৈ যায়। কাবাডী খেলাই, ফুটবল খেলাই, কোনে কেনেকে যোনে যেনেকে পাৰে তেনেকে যিকোনো খেলেই খেলিছিল। কিন্তু আজিকালি সেইটো টাইমত ফিল্ডত এজন ল'ৰাও আপুনি কৰবাত দেখি পাবলে আপোনাৰ ভাগ্য লাগিব। গাইছ এয়াই হৈছে পৰিৱৰ্তন, আৰু 4-5 বছৰৰ পাছত কি হ'বগে এবাৰ নিজে অনুমান কৰি চাওক আপোনালোকে। উপায় নাই ছাৰ, ডিজিটেল যুগ হ'ল, অনলাইনৰ যুগ হ'ল, সকলোৱে অনলাইনতে বিজি। ঠিক কৈছ দে বোপাই, ঠিক কৈছ। লাহেকে ফাকুৱা হলিও শেষ হ'ল, আজিনো কি কথা পাতিবি? ছাৰ পেপেপেট আকৌ কি হ'ল? পেপেপেট বেলেগ একো হোৱা নাই ছাৰ। বৰ্তমান সময়ত কৰিশ্মা নাথে পেপেপে মানে নাগাৰা নামত মাকচকলাই বিহু গান শুনিয়াই দিলে। হয় ছাৰ, গাইছ আপোনালোকেতো দেখিছে না, এতিয়া কৰিশ্মা নাথে এই এণ্টাৰটেইনমেণ্টৰ কাৰণে নাগাৰা নামত বিহু গানো ভৰাই দিলে। সেইদিনাখন দেখিছিলোঁ, আপোনালোকে হয়তো ভালকে চালে দেখিব। মানে আমি এটা কথা কম আৰু, যদি মানুহক কেৱল এণ্টাৰটেইনমেণ্ট কৰিবলৈ বিচাৰা তেনেহ'লে নাগাৰা নাম বাদ দিয়া। নাগাৰা নাম বাদ দি কমেডি শ্ব' এটা খুলি লোৱা, তেতিয়া যি ইচ্ছা তাকেই মাৰি দিব পাৰিবা, ন' প্ৰব্লেম। এতিয়া আকৌ চব একেই হৈ গৈছে না। কথাটো অৱশ্যে নোহোৱা নহয়, নাগাৰা নাম, বিহু, বেণ্ড পাৰ্টি চব সোমাই গৈছে। একচুৱেলি কেতিয়াবা ভালো লাগে, বেয়া নলগাও নহয়, কিন্তু আকৌ আমনি লাগি যায়গে কেতিয়াবা। দে যি কি নহওক এইবিলাক বাদ দে। ৰাইজ আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰিবচোন। হয় ছাৰ, কৰিব। কিন্তু ছাৰ এইকেইদিন আৰু এটা কথা ডেঞ্জাৰ ভাইৰেল হৈ আছে। এই তামিলনাডু সিফালে চেন্নাই ফালে বোলে হিন্দী ভাষী লোকসকলক কাটি মাৰি পেলাইছে। নিউজত দেখাই আছে, বাতৰিত দেখাই আছে, ফেচবুকত ভাইৰেল, হোৱাটছএপত, ইউটিউবত। মই এইটোৱে বুজি পোৱা নাই। কোনোবাই কৈ দিয়ে মিছা কথা, কোনোবাই কৈ দিয়ে কাটিছে মাৰিছে। কলকাতাৰ মানুহ, বিহাৰৰ মানুহ সেইটো চাইডক বোলে মাৰিছে কাটিছে। ফেচবুকত দেখিছোঁ পুৰা ৰাস্তাতে কাটি দিছে। জানো পাই কি হৈছে এখন। ময়ো ছাৰ কনফিউজ মাকচকলাই। কিবা এটা বাতৰি চাম, তাতো পুৰা মাৰিছে কাটিছে, আৰু কিবা এটা বাতৰি চাম তাত বোলে একো হোৱাই নাই, চব মিছা কথা কৈছে। এইবিলাক মানে কি হৈছে আৰু। গাইছ আপোনালোকে কমেণ্টত ক'বচোন কি হৈছে কি মিছা। একো মানে ধৰিব পৰা নাই, মনটো উগুল-থুগুল লাগিছে। দে হ'ব, জনাবিলাকে জানিব ক'ব। দুটা বিষয় খতম, আকৌ এটা বিষয় এতিয়া আৰম্ভ কৰ। অ'কে ছাৰ। ছাৰ শুনিব নেকি আপুনি এটা কোটিটকীয়া সত্যৰ কথা? কোটিটকীয়া সত্য কথা, এইটো আকৌ কেনেকুৱা? মোৰ লগত এটা আছে ছাৰ কোটিটকীয়া সত্য কথা। কি? মানে গাইছ কেছটো এনেকুৱা ধৰণৰ, কথাটো এনেকুৱা ধৰণৰ, আপুনি যিমানে ইংৰাজী নিশিকক কিয়, হোৱাটছ ইউৰ নেম, হোৱাট ইজ ইউৰ মানে আপুনি যেনেকে ইংলিছ মাৰে, যিমানে ইংলিছ নিশিকক কিয়, যেতিয়া আপোনাক মাকচকলাই কুকুৰে খেদিব আপুনি কিন্তু ইংলিছ মাৰিলে নহ'ব। এক্সকিউজ মি বুলি ক'লে নহ'ব, চাই বুলি অসমীয়াত ক'বই লাগিব। আৰু ছাৰ আমি ইয়াকে ক'ব পাৰোঁ, দিছ ইজ কোটিটকীয়া সত্য কথা। বেটাই কথা কৈছে চা গাইছ, সি কথা কৈছে কোটিটকীয়া সত্য কথা। ছাৰ কথাটো নোহোৱা নহয় না মাকচকলাই। ধৰি লৈছোং আমেৰিকাৰ পৰা মানুহ এজন আহিছে, পুৰা ইংলিছত মাৰি আছে। কুকুৰটো আহি গ'ল তাৰ ওচৰলৈ, খেদি আহিছে কুকুৰটোৱে তাক কামুৰিবলৈ। এক্সকিউজ মি প্লিজ, ন ক'লেতো নহ'ব না, চাই বুলি টানকে চিঞৰিব লাগিব, তেতিয়াহে কুকুৰটোৱে ভয় খাব। দে হয় দে, ঠিক কথা কৈছ দে, ঠিকেই দে। থেংক ইউ ছাৰ, নাইচ টু মিট ইউ। দে নাইচ টু মিট ইউ, শুনি ভাল লাগিল। মই এটা সাধু কথা ক'ম চাই দিয়া। এইটো চোন আৰু ভাল কথা, ক। এখন গাঁৱত ঘটিৰাম নামৰ এজন ব্যক্তি আছিল। তাৰ দুজনী ছাগলী আছিল, এজনীৰ নাম চেকেলেং, আনজনীৰ নাম চুকুলুং। তাৰ পাছত চেকেলেং নামৰ ছাগলীজনী হৈছে ক'লা, চুকুলুং নামৰ ছাগলীজনী হৈছে বগা। ৱাও, নাইচ টু মিট ইউ, মজা। উস্কাবাদ ছাৰ, এদিনাখন হঠাৎ দুজনী ছাগলী মৃত্যু হৈ গ'ল। মৃত্যু হৈ যোৱাৰ পাছত ঘটিৰামে ইমানে দুখ কৰিছে, গোটেই দিনটো কান্দিয়েই থাকিল। এইটোচোন বৰ দুখ লগা কথা। তাৰপাছতে ছাৰ সেই দুখতে ঘটিৰামে দুদিন ভাত নোখোৱাকে থাকিল। তাৰপাছত
তাৰ পাছতে ছাৰ তাইৰ ৱাইফে মানে ঘটিয়ামৰ ৱাইফে ঘটিয়ামক ইমানে বুজাইছে বোলে আপুনি যি হল হল ভাতটো খাই লওক দুদিন ধৰি আপুনি ভাত খোৱা নাই কিমান ডাঙৰ সমস্যা হৈছে আপুনি দুৰ্বল হৈ পৰিছে ভাত খাই লওক অ' মাই গড ভাত খালে না ঘটিৰামে নাই ছাৰ ঘটিয়ামে নুবুজে নুবুজে ভাত খোৱা নাই নেখালে বুলি কৈছে আৰু ৱাইফে নিজৰ হাজবেণ্ড অৰ্থাৎ ঘটিৰামৰ দুখত ৱাইফেও এতিয়া ভাত খাবলৈ এৰি দিলে মাক্সক লাই যাও যি হলে হৈ যাক আয়ো কামাই ছাগলী দুজনী মৰিলে আৰু সেই দুখত ঘটিয়ামে ভাত নেখায় ঘটিয়ামে ভাত নোখোৱাৰ দুখত নিজৰ ৱাইফে ভাত নেখায় কিমান দুখৰ কথা এয়া ছাৰ সামান্যহে দুখ আৰু দুখ হ'বলৈ আছে এতিয়া ৱাইফে ভাত নেখায় তাৰোতো পুতেক জীয়েক আছে ডাঙৰটো পুতেকে মাক বাপেকক বুজাইছে মা দেউতা প্লিজ ভাত খাই লওক নাই মাক বাপেকে নুবুজে মাক বাপেকে নোখোৱাৰ কাৰণে পুতেকো ভাত খাব এৰি দিলে ই হৈছে আৰু কি যে হ'ব তাৰপিছত তাৰ পাছতে ছাৰ সৰুটো পুতেকে এতিয়া চবকে বুজাইছে ককাইদেউ মা দেউতা ভাতটো খাই লওক না ইমান দুৰ্বল হৈ পৰিছে আজি এসপ্তাহ হ'ল আপোনালোকে ভাত খোৱা নাই খাই লওক যদিহে আপোনালোকে নেখায় তেনেহ'লে ময়ো নেখাং এই বুলি কৈছে আয়ো কামাই তাৰপিছতে কি হ'লগে ভাত খালে না নাই ছাৰ নুবুজিলে কোনো ভাতে নেখালে আৰু মাক দেউতাকৰ দুখত ককায়েকৰ দুখত সৰুটো পুতেকো ভাত খাবলৈ এৰি দিলে ইছ ৰাম তেনেহ'লে চোন এইকেইটা চেটেপে হৈ যাব চেটাপ হ'ব মানে হ'লেই ছাৰ 10 দিনতো তেনেকে আছে ইমানে দুৰ্বল হৈ পৰিল মাক চকলাই 11 দিনৰ দিনা গোটেই সোপা প্ৰাণী থিতাতে মৃত্যু হৈ পৰিল তাৰ পাছত এই ঘটনাটোক লৈয়ে 12 দিনৰ দিনা ৰতন নামৰ এজন ব্যক্তিয়ে গাঁৱৰ সিমূৰত থকা গৰু পিতন খালে বেলেগে মৰিছে ৰতনে গৰু পিতন খাইছে কেছটো দেখোন মই বুজিয়ে নাপালোঁ তাৰ মানে মাক চকলাই ৰতনে এয়া সপোন দেখি আছিল সঁচাকে ঘটিয়ামহত মৃত্যু হোৱা নাই সিহঁতে মৰা সপোন দেখি আছিল আৰু পুতুককে সপোনৰ পৰা টোপনিৰ পৰা সাৰ পাই সকলো হুলস্থুল কৰি দিলে গাঁৱৰ ওচৰ চুবুৰীয়া সকলো ঘটিয়ামটো হ'লে গ'ল কিন্তু ঘটিয়ামহত মৃত্যু হোৱা নাই কথাটো জনাত ঘটিয়াম কি হ'ল এতিয়া নিজে অনুমান কৰি এবাৰ চাওক কথা কৈছে ই তাৰ মানে মৃত্যু হোৱা নাই আৰু কামাই ছাৰ কি যে হ'ব এটা কথা কম আৰু খতম বাই বাই টাটা গুড বাই ফিনিছ